নমস্কাৰ আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। আজি যিহেতু দেওবাৰ মই আকৌ লৈ আনিছোঁ আপোনালোকৰ ওচৰলৈ এটা নতুন ৰেচিপি। মাত্ৰ একাপ আটাৰে বনাব পৰা এটা নতুন চটফটা খাবলৈ বহুত ধুনীয়া এটা ৰেচিপিটো বনাবৰ বাবে ফাৰ্ষ্টতে মই লৈ লৈছোঁ এচামুচ চুজি, এই চামুচেৰে এচামুচ চুজি আৰু লৈছোঁ একাপ আটা। চাওক আমি যে সদায় ঘৰত যি আটাৰে বনাওঁ ৰুটি সেইটো আটাই লৈছোঁ, মাত্ৰ একাপ আটা আৰু লগতে দিছোঁ অকণমান নিমখ সোৱাদৰ কাৰণে আৰু দি দিছোঁ অকণমান তেল। এইখিনি এতিয়া শুকানে এনেকৈ মিক্স কৰি ল'ম ধুনীয়াকৈ, যাতে সকলোখিনি বস্তু ভালকৈ মিলি যায়, এনেকৈ যাতে গোটাখিনি থাকি নাযায়। চাব সেইটো। এতিয়া একাপ পানী লৈছোঁ আৰু বস্তুখিনি ফেটি লৈছোঁ। পানীখিনি একেলগতে দি নিদিওঁ, আমি অকণমানকৈ দিম। পানীখিনি একেবাৰতে দি দিলে বেছি হৈ যাব পাৰে, তেতিয়া ডৌখিনি বেছি কোমল হৈ যাব। ডৌটো বেছি কোমলকৈ নবনাওঁ, আমি অকণমান টানকৈ থ'ম আৰু যিহেতু চুজি আছে ফুলিবলৈ অকণমান সময় লাগিব, সেইকাৰণে এইখিনি এনেকৈ ফেটি লৈ আমি এতিয়া ঢাকি থৈ দিম 10 বা 15 মিনিটৰ কাৰণে আৰু এইখিনি ঢাকি থৈ বাকীখিনি আমি ৰেডি কৰিম। আৰু ইফালে লৈ লৈছোঁ 3টা বইল আলু, আগতীয়াকৈ বইল কৰি থোৱা। যদি ডাঙৰ আলু থাকে তেন্তে 2টা বইল কৰি ল'লেও হ'ব। আৰু আলুখিনি মই ৰুকি লৈছোঁ, মিহিকৈ ৰুকি লৈছোঁ। এনেকৈ ৰুকনিখনে ৰুকি ল'লে বেছি ভাল, তেতিয়া গোটাখিনি নাথাকে। আপুনি হাতেৰেও মিক্স কৰি ল'ব পাৰে, কিন্তু তেতিয়া অকণমান টাইম লাগিব। এনেকৈ হ'লে সোনকালে হ'ব। এনেকৈ এটা আলুখিনি মই এনেকৈ ৰুকি লৈছোঁ। আৰু ইফালে মিক্সি জাৰত লৈ লৈছোঁ পিঁয়াজ এটা আৰু 3টা জলকীয়া আৰু চফ অকণমান। চফ দিলে গোন্ধটো বহুত ধুনীয়া হ'ব। এইখিনি আমি পিচি ল'ম, একেবাৰে গুৰিকৈ নিপিচোঁ, অকণমান গোটাকৈ থৈ দিম এনেকৈ। আৰু আলুখিনিত সোৱাদ অনুযায়ী নিমখ, গৰম মছলা অকণমান, ৰেড চিলি অকণমান আৰু কচুৰি মেথি অকণমান দি দিছোঁ। কচুৰি মেথি অপশ্যনেল হয়, আপোনাৰ যদি নাই নিদিব পাৰে। আপুনি ধনিয়াও দিব পাৰে যদি থাকে। এইখিনি এতিয়া ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। মিক্স কৰি পিনি ইয়াত পিচি থোৱা বস্তুখিনি লগতে মিলাই দিম। এইখিনিও লগতে ধুনীয়াকৈ মিক্স কৰি দিম। আৰু ইফালে আমাৰ ৰেডি হৈ গ'ল, আটাখিনি কোমল হ'ল। আৰু মই 2টা বল বনাই লৈছোঁ। এটা বলো বনাই ল'ব পাৰি, ডাঙৰকৈ তেতিয়া বেলিব। মই 2টা বল বনাই লৈছোঁ এনেকৈ। আৰু এতিয়া বেলি ল'ম। বেছি ডাঠকৈও নেবেলোঁ, বেছি পাতলকৈও নেবেলোঁ। আমি ৰুটি যেনেকৈ বনাওঁ তেনেকৈ বনাই ল'ম। এনেকৈ ডাঙৰকৈ বেলি ল'ম। আৰু লৈ ল'ম এটা গিলাচ, আগটো চুকা চাই, যিহেতু আমি চেপ দিম ইয়াত। এনেকুৱা এটা গিলাচ লৈ এনেকৈ চেপ দিম। এনেকৈ চেপ দি উলিয়াই ল'ম। দেখিছেনে কিমান ধুনীয়া গোল চেপ হৈ গৈছে। আমি এনেকৈ উলিয়াই ল'ম। এনেকুৱা এটা চেপ বনাই ল'ম গোল। বাকী থকা বলটো তেনেকৈ কৰি ল'ম আমি। দেখিছেনে কিমান ধুনীয়াকৈ সৰু পুৰি বনি গৈছে। ইমান এয়া সৰু এয়া চাওক, মাত্ৰ একাপ আটাৰে কিমানখিনি সৰু পুৰি ৰেডি হৈছে। আৰু এই পুৰিখিনিৰ ওপৰত দিম আমি এতিয়া মিক্স কৰি থোৱা আলুখিনি। এনেকৈ গোটেইখিনিতে দি ল'ম আমি। দি পিনে আমি এনেকৈ ধুনীয়াকৈ বনাই ল'ম। মই যেনেকৈ বনাইছোঁ তেনেকৈ বনাই ল'লে হ'ব। বনাবলৈ বহুত ইজি, বেছি একো কষ্ট নহয়। এনেকৈ লৈ দিব। আমি গোটেইখিনি পুৰি এনেকৈ বনাই ল'ম। আৰু এয়া ৰেডি হৈ গ'ল গোটেইখিনি। চাওক কিমান ধুনীয়া লাগিছে।
আৰু এতিয়া ৰেচিপিটো ক্ৰাঞ্চি আৰু কুৰকুৰা বনাবৰ কাৰণে মই এটা স্লাৰি বনাম মই বাতি এটা লৈ লৈছোঁ আৰু 2 চামুচ দিছোঁ আপোনাৰ ময়দা এইটো চামুচে 2 চামুচ ময়দা লগতে আগতে ধুনীয়াকৈ কাটি থোৱা নৰসিংহৰ পাত অকণমান আৰু লগতে আজৱাইন অকণমান দিছোঁ যদি আপোনাৰ থাকে তেতিয়াহ'লে ক'লা তিল বা বগা তিল দিব পাৰে তেতিয়া খাবলৈ বহুত ধুনীয়া হয় মোৰ ওচৰত নাই কাৰণে মই অকল আজৱাইন দিছোঁ আৰু এনেকৈ পানী দি মিক্স কৰি লৈছোঁ পানীখিনি একেলগতে দি নিদিব স্লাৰিটো একেবাৰে পনীয়াও নবনাওঁ আমি অকণমান ডাঠকৈ থ'ম চ' এনেকৈ অকণমানকৈ দি বনাম এনেকৈ এইখিনি হৈ গ'ল ইয়াত এতিয়া এনেকৈ মই দুফালে এনেকৈ ডিপ কৰি গৰম কৰি থোৱা তেলত দি দিম ডিপ কৰি গোটেইখিনি এটা এটাকৈ দি দিম এনেকৈ ডিপ কৰাৰ লগে লগে আপুনি তেলত দি ল'ব লাগিব নহ'লে গলিবলৈ আৰম্ভ কৰি দিব এনেকৈ ডুবাই পিনে থ'লে গলি যাব সেইকাৰণে ডিপ কৰি লগে লগে আমি তেলতে দি যাম এয়া এটা এটাকৈ মই তেলত দি গৈছোঁ এনেকৈ স্লাৰিটো অকণমান ডাঠকৈ থ'ব লাগে বেছি পনীয়া হৈ গ'লে বেছি পানী পানী হৈ যাব তেলত দিলে এয়া এনেকৈ মই এটা এটাকৈ দি আছোঁ বস্তুখিনি দি হোৱাৰ লগে লগে উল্টাই দিম এনেকৈ নহ'লে অকল এফালে বেছি সিজিব লগতে দেখিবলৈও বেয়া হ'ব কালাৰটো অকল এফালে বেছি ব্ৰাউনিছ হৈ যাব এনেকৈ ঘনাই ঘনাই উল্টাব লাগিব দুইফালে যাতে সমানকৈ সিজে আৰু দেখিবলৈও যাতে ভাল হয় এনেকৈ দেখিবলৈ কিমান ধুনীয়া লাগিছে দেখিছেনে আৰু খাবলৈও সিমানেই টেষ্টি এই সকলোখিনি আপুনি বনাব পাৰিব মাত্ৰ একাপ আটাৰে তাত লগতে দিব লাগিব 2 চামুচ চুজি ৰেচিপিটো বহুত ইজি লগতে বহুত টেষ্টি আপোনালোকে নিজেতো খাবই পাৰিব লগতে আলহীকো খুৱাব পাৰিব আৰু ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰিব আমাৰতো সকলোৰে একেই চিন্তা টিফিনত সদায় কি দিম আৰু এয়া বস্তুখিনি হৈ গ'ল চাওক কিমান ধুনীয়া কুৰকুৰা বনিছে চাওকচোন কিমান ক্ৰাঞ্চি আৰু কুৰকুৰা মাত্ৰ এবাৰ বনাই খাই চাব এবাৰ যদি বনায় আপুনি বাৰে বাৰে নিশ্চয় বনাব আৰু যদি বনায় তেন্তে খাই কেনেকুৱা লাগিলে মোক কমেণ্টত জনাবলৈ নাপাহৰিব আৰু এই বাকী থকাখিনি সময় তেলত দি দিছোঁ তেনেকৈ একেভাগে বনাম এইখিনিকো ঘনাই ঘনাই এনেকৈ অকণমান উল্টাই দিম এনেকৈ যদি আপোনালোকৰ ৰেচিপিটো চাই ভাল লাগিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে লাইক কৰি দিব মই সদায় আপোনালোকলৈ এনেকুৱা নতুন নতুন ৰেচিপি লৈ আনিয়ে থাকিম যদি আগলৈ চাব বিচাৰে তেন্তে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এয়া বাকীখিনি প্ৰায় হৈ গ'ল দেখিছেনে দুইফালে সমান কালাৰ আৰু সমান দেখিবলৈ কিমান ধুনীয়া লাগিছে চাওক এয়া চাওক কিমান ক্ৰাঞ্চি হৈছে আপুনি যদি ইয়াত তিল দিব পাৰে আৰু ভাল বগা বা ক'লা যিকোনো তিল দিব পাৰে মোৰ ওচৰত তিল নাছিলে সেইকাৰণে নিদিলোঁ এয়া গোটেইখিনি হৈ গ'ল এইখিনি চাওক কিমান কম সময়ত আৰু কিমান কম বস্তুৰে বনি ৰেডি হৈছে চাওকচোন কিমান ধুনীয়া এয়া চাওক এয়া এবাৰ ওচৰৰ পৰা দেখুৱাই দিছোঁ চাই লওক এয়া দেখিছেনে এয়া চাওক আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ ধন্যবাদ